এইটো ভিডিঅ' হৈছে আমাৰ ফেমিলি পিকনিকৰ 2025 চনৰ শেষৰটো ৰবিবাৰে আমাৰ ঘৰৰ মানুহখিনি একেলগে গ'লো পিকনিকলৈ আৰু তাৰে সেই দিনটোৰ কিছু টুকুৰা দৃশ্য এইদৰে মোবাইলত বন্দী কৰি ৰাখিছিলোঁ আৰু সেইখিনিকে এটা ভিডিঅ' আকাৰ দিবলৈ চেষ্টা কৰিছোঁ যাতে অহা বছৰলৈ বা পিছতো সেই সময়খিনি আমি সোঁৱৰিব পাৰোঁ আৰু এইদৰে আহি আমি পাই গ'লোঁ পিকনিক স্পট। আমি গৈছিলোঁ সেইদিনাখন চিৰাং ডিষ্ট্ৰিক্টৰ নিজলাগুৰিত আৰু আমাৰ ইফালে বহুতেই জানেই নিজলাগুৰিৰ বিষয়ে আৰু এয়া আমি পাই গ'লোঁ গেটখন। ইয়াতে টিকট কাটিব লাগিব আৰু এইবাৰ টিকট কাটি লৈ মানে এণ্ট্ৰি ফিজ দিব লাগিব। এণ্ট্ৰি ফিজ দি আমি আকৌ ভিতৰলৈ সোমাই গ'লোঁ আৰু তাত ইমান ধুনীয়াকৈ এইদৰে ৰং বিৰঙী কাপোৰেৰে সজাই থোৱা দেখি আমাৰ সকলোৰে খুব ভাল লাগিছিল আৰু যিহেতু আগতে আমি ইয়াত অহাও নাছিলোঁ গতিকে নতুন ঠাইৰ প্ৰতি আকৰ্ষণটো সদায় আছে মানুহৰ আৰু আমিও তাৰ ব্যতিক্ৰম নহয়। সেয়েহে আমাৰ গাড়ী আগবাঢ়িল এইবাৰ নদীৰ সিটো পাৰে, কাৰণ আমি সিটো পাৰেহে খোৱাৰ ব্যৱস্থা কৰিব পাৰিম আৰু যিহেতু নদীটো আমি ৰাস্তাতেই পাওঁ আৰু নদীৰ সিপাৰেহে গৈ আমি আচল পিকনিকৰ ঠাইখন পামগৈ। ইতিমধ্যে তাত বহুত দল আহি উপস্থিত হৈছিলহি। কিছুমানে ৰান্ধি আছিল, কিছুমানে খাই আছিল আৰু কিছুমানে আমাৰ নিচিনা আহি আছিল মাত্ৰ। আৰু ইয়াতে এখন মেলাও হৈ আছিল, মানে এখন বাণিজ্য মেলা আৰু য'ত বিভিন্ন ধৰণৰ কাপোৰৰ পৰা আৰম্ভ কৰি গহনা চেণ্ডেল পৰ্যন্ত কিবি আছিল আৰু ইয়াত দেখিছেনে ডাঙৰ ডাঙৰ বাছবিলাক, মানে কিছুমানৰ ৰন্ধাও হৈ গ'ল। মানে আমাৰ যিহেতু আহোঁতে দেৰি হৈ গৈছিল আৰু লগত আমাৰ মানে গোটেইখিনি ৰান্ধি অনাই হৈছিল, অকল হাঁহৰ মাংসটোহে ৰান্ধিবলৈ আছিল। গতিকে আমি আহি পালোঁহি এইখিনি মানে নদীৰ ইটো পাৰে আহি পালোঁহি আৰু ইয়াত দেখিছে এইবিলাক কিছুমান মানে হেৰি আহিছে স্কুলৰ পৰা দল আহিছে ষ্টুডেণ্ট লৈ আৰু ইয়াত আছে অকল মানে বগৰীৰ বাগিচা। কোনোবাই ৰুই থোৱাৰ নিচিনাকৈ গোটেই ঠাইখিনি অকল বগৰীৰ গছেৰেই ভৰা। চাৰিওফালে যিমান দেখিছোঁ অকল বগৰীৰ গছ আৰু বগৰীৰ গছৰ তলতে বহুতে পিকনিকৰ কাৰণে আয়োজন কৰিছে আৰু এয়া আমাৰ আয়োজন আৰম্ভ হৈ গ'ল। এইফালে জুই জ্বলোৱাৰ আয়োজন চলিছে আৰু যিহেতু বেছিভাগখিনি আমাৰ ৰান্ধি লৈ যোৱা হৈছিলে গতিকে অকল মাংসটোৰ কাৰণে এইদৰে যোগাৰখিনি কৰিবলগীয়া হ'ল আৰু মাহীয়ে এইফালে মানে ৰান্ধিব মাংস, সেয়েহে আয়োজন কৰি আছে। আৰম্ভ হৈ গ'ল আৰু পিকনিকততো এইবিলাকেই মজা আৰু যিহেতু আজি আমাৰ ফেমিলি পিকনিক গতিকে মা দেউতা চবে আহিছে। এই যে আজি একেলগে এসাঁজ খালোঁ, একেলগ হৈ আহিলোঁ, ঘৰতেও এইদৰে খাব পাৰোঁ কিন্তু এই ইয়াত আহি খাই যিটো মজা সেইটোতো ঘৰত নাপাম। আৰু এইফালে যিহেতু আমাৰ গোটেই বয়োজ্যেষ্ঠখিনি আহিছে গতিকে এই সময়খিনি আকৌ পুনৰ ঘূৰাই পাম নে নাপাওঁ সেয়া কোনেও নাজানো। মাহীয়ে সেইফালে মাংস ৰান্ধে, মানে আমি অলপমান ঠাইখিনি ফুৰিবলৈ ওলালোঁ আৰু ইফালে কেতিয়া বগৰীও পাৰিবলৈ ধৰিলে। গৈছিলোঁ যে বাণিজ্য মেলা এখন আছে ইয়াত আৰু তাকেই চাবলৈ বুলি আমি সেইফালে আগবাঢ়িলোঁ আৰু যিহেতু সেই এৰিয়াটো বহুত বেছি ডাঙৰ আছিলে, এফালে যদি মেলাখন চলিছে আনফালে পিকনিক পাৰ্টিবিলাকে পিকনিক খাই আছে আৰু মাজত বহুত ঠাই এনেই পৰি আছে। আৰু এতিয়া সোমালোঁ মেলাৰ ভিতৰলৈ। বহুত বেছি দোকান নহয়, কেইখনমান দোকান আছিল বাৰু আৰু আমিও সেইখিনি ঘূৰি এইবাৰ পিকনিক স্পটৰ মাজলৈ গ'লোঁ আৰু য'ত এইদৰে ধুনীয়াকৈ এইদৰে ঘৰ কিছুমান, তাৰপিছত খেলাৰ সামগ্ৰী, বহাৰ ঠাই এইদৰে বনাই দিয়া হৈছিল আৰু তাতে ধুনীয়াকৈ বহি জিৰণি ল'ব পাৰি আৰু সিহঁতে ইয়াতে অকণমান খেলি আছে বৰদেউতাকৰ লগত। এইদৰে ধুনীয়াকৈ সজাই থোৱা ঠাইখিনিত ফটো বা ভিডিঅ' কৰিবলৈ খুব ভাল হৈছে। আমিও বিভিন্ন ফটো উঠিলোঁ আৰু এইখিনি চাই ভাল লাগি থাকিল বাৰু। নদীৰ পাৰত যিহেতু ফিৰফিৰীয়া বতাহো আছিল আৰু এনেকৈ এইখন দলংখনত তেনেকৈ সজাই থোৱা হৈছিল। সেইটো পাৰে আমি পিকনিক খাবলৈ গৈছোঁ, মানে আমাৰ ৰন্ধাৰ জেগাটো সিপাৰে। এইটো হৈছে তাত থকা নদীটো যিটো মাজতে আছিলে, আমি সেইটো পাৰ হৈ সিপাৰে গৈছিলোঁ আৰু ইমান ধুনীয়াকৈ বেলিৰ পোহৰটো পানীত পৰি আছিল আৰু খুব ভাল লাগি আছিল। সেয়েহে তাতে ফটো উঠিম বুলি গ'লোঁ, ভাল লাগিল, ফটোকেইখনো ধুনীয়া হৈছে।
আৰু এইখিনি ফুৰি লৈ আমি আহিলোঁ আগৰ জেগালৈ আৰু আহি আমি এইদৰে খোৱাৰ যোগাৰখিনি কৰিলোঁ মাজত আৰু দেখুওৱা নাই এইদৰে মা দেউতাহঁতে ইফালে বহিছে আৰু আমি বাকী সৰুকেইটাক সিফালে দি দিছোঁ এই সুন্দৰ সময়খিনিক আৰু কিছু সুন্দৰ কৰিবলৈ মই এইদৰে কেমেৰাত বন্দী কৰিলোঁ আৰু ইফালে আমাৰ যিহেতু খোৱা লোৱা আৰম্ভ হৈছেই এইফালে খাই আছে তুহিনা জংকি মানে চবকেইটা বহি গৈছে আৰু মাহীয়ে দি আছে আমাৰ বিশেষ আয়োজন হৈছে আমাৰ হাঁহৰ মাংস তাৰপিছত মুৰ্গীৰ মাংস আছেই আৰু বাকী লৈ অহা হৈছে ঘৰৰ পৰা ভাজি চাজিখিনি আমাৰ মাজত নাই কিটাই বেছি দুখ খাব পাইছোঁ মই বেলেগ কথা সুবিধাৰ কথা মনত পৰিলে মনটা জমজমে যায় একদম তথাপিও আজি আমি পিকনিক সেয়া আছিল ভিনি আৰু কথাটোতো একদমেই সঁচা কাৰণ জুবিন দা নাই এই কথাটো আমি এতিয়াও মনেৰে মানি ল'ব পৰা নাই আৰু হয়তো কেতিয়াও নোৱাৰিম আৰু এই দুখটো লৈয়ে আমি হয়তো মৰি যাম তথাপিও মানে আমাৰ মনটোৱে নামানিব যে জুবিন দা নাহে আৰু কেতিয়াও উভতি তথাপিও আমি জীৱনটো আগুৱাই লৈ যাবই লাগিব দিয়া খাই লৈ এইদৰে চবেই ফটোৰ কাৰণে ৰেডি হৈছে আৰু এইফালে আমাৰ দুজনীয়ে বহি কিবা ফুচ গল্প আৰম্ভ কৰিছে এইফালে নাচনী জুই তুই লগাই মই কপিৰাইটৰ কাৰণে মানে গানটো মিউট কৰি দিছোঁ তাৰপিছত ইফালে ফটোৰ কাৰণে আকৌ ৰেডি হৈছে এয়া আকৌ নাচিম বুলিও কৈ আছে কিছুমানে মোৰতে যাবৰ সময় হৈছে গতিকে যাৰ যি ইচ্ছা কৰি আছে আৰু শেষত আকৌ বিহু নহ'লে পিকনিক আধৰুৱা গতিকে চবেই আমি বিহু নাচিলোঁ আৰু এয়া আৰম্ভ হ'ল আমাৰ উভতনি যাত্ৰা আৰু ইতিমধ্যে বহুত পিকনিকৰ দল গুচি গৈছিল তাৰ পৰা যিহেতু কিছুমান দূৰৰ পৰা আহিছিল আৰু আমাৰ যিহেতু বেছি দূৰ নহয় আমি লাহেকৈ ওলালোঁ সন্ধিয়াৰ আগে আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু আহি থাকোঁতে এয়া কিছুমানৰ ঘৰৰ পদূলিমুখ এনেদৰে এইদৰে সজাই থোৱা দেখিলোঁ খুব ভাল লাগিল আৰু এয়া হৈছে দিনটোৰ কিছুমান টুকুৰা দৃশ্য আৰু খুব ধুনীয়াকৈ কেপচাৰ কৰিলে মানুহজনে তাকো ৰাখি থৈ দিলোঁ ডিলিট কৰিবলৈ মন নগ'ল আৰু এয়া আমাৰ নাচনী আৰু নাচনাসকল মুহূৰ্তে খুব এনজয়মেণ্ট হৈ গ'ল আৰু দিনত যি নহওক মানে বছৰটোৰ শেষত নতুনক আদৰিবলৈ হওক বা পুৰণিক বিদায় দিবলৈ হওক এইদৰে একেলগে সকলোৱে মিলি এসাঁজ খালোঁ এইদৰে ফূৰ্তি কৰিলোঁ খুব ভাল লাগিল আমি আশা কৰোঁ যে এই নতুন বছৰটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অলেখ সুখ সমৃদ্ধি আৰু আনন্দ যেন আমাৰ জীৱনৰ পৰা বেয়া যিবিলাক আমাৰ মানে বেয়া ঘটনাবিলাক বা দুৰ্ভাগ্যবিলাক নোহোৱা হৈ যাওক আমাৰ জীৱনটো ৰঙীন হৈ পৰক যেন কোনো কান্দন বা দুখৰ বতৰা আমাৰ জীৱনলৈ নাহক আন কাৰোৰে নাহক আমাৰ মানে সকলোৰে বুজাইছোঁ গতিকে নতুন বছৰটো সকলোৰে ভাল হোৱাৰ কামনাৰে আজিলৈ ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ' আপোনালোকক দেখুৱাওঁ আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম বাই